মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেল চিৰাজুল হক আছামলৈ স্বাগতম জনাই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ 1.1 অনুশীলনীৰ প্ৰশ্ন উত্তৰকেইটা। গতিকে আহা, আজিৰ প্ৰথম কুৱেশ্যনটো আছে, তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে, পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। এইটো হ'ব সত্য। আমি জানো পৰিমেয় সংখ্যা যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে, বিয়োগ আৰু হৰণৰ বিনিময় বিধি মানি নচলে। 2 নম্বৰটো হ'ব, পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। এইটো হ'ব অসত্য, কাৰণ আমি জানো পৰিমেয় সংখ্যা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে, কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে। 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে, পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। এইটোও হ'ব অসত্য, কাৰণ আমি জানো পৰিমেয় সংখ্যা যোগ বিয়োগ আৰু পূৰণৰ ক্ষেত্ৰত আবদ্ধ হয়, কিন্তু মাত্ৰ হৰণৰ ক্ষেত্ৰতহে আবদ্ধ নহয়। গতিকে এইটো হ'ব অসত্য হ'ব 3 নম্বৰটো। 4 নম্বৰটো হ'ব, 4 নম্বৰটো দি আছে শূন্যৰ প্ৰতি ক্ৰম নাই। এইটো হ'ব সত্য। 5 নম্বৰটো দি আছে শূন্যটো পৰিমেয় সংখ্যা। এইটো হ'ব সত্য। 6 নম্বৰটো দি আছে, 6 নম্বৰটো কেইটামান সংখ্যা দিয়া আছে, ইকুৱেলটোৰ সোঁফালে আৰু বাওঁফালে যদি লক্ষ্য কৰি চোৱা হয়, এইটো বিনিময় বিধি প্ৰয়োগ কৰা হৈছে। গতিকে এইটো হ'ব সত্য। আমি জানো পৰিমেয় সংখ্যাই বিনিময় বিধি মানি চলে, গতিকে এইটো বিনিময় বিধিৰ ক্ষেত্ৰত এইটো সত্য হ'ব। 7 নম্বৰটো হ'ব অসত্য, কাৰণ এইটো যদি বিতৰণ বিধি প্ৰয়োগ কৰা হয়, 5/9 1/3 লগতো পূৰণ হ'ব আৰু 7/3 লগতো পূৰণ হ'ব। গতিকে এইটো অসত্য হ'ব। 8 নম্বৰটো যদি চোৱা হয়, এইটো হ'ব অসত্য, কাৰণ যিটো ইকুৱেলটোৰ সোঁফালে যিটো মাইনাছ কমন লোৱা হৈছে, মাইনাছ কমন লোৱাৰ ফলত, ব্ৰেকেট দিয়াৰ ফলত, এইটো ব্ৰেকেটৰ মাজৰ যিখিনি সংখ্যা থাকিব, এইখিনি যোগাত্মক বিপৰীত হৈ যাব। যোগাত্মক বিপৰীত হ'লে তেতিয়াহ'লে এইটো +11/12 আছে, এইটো -11/12 হ'লে হয়। গতিকে এইটো হ'ব অসত্য। 9 নম্বৰটো লক্ষ্য কৰি যদি চোৱা হয়, এই সংখ্যাকেইটা পূৰণ কৰিলে -3/11 নহয়, গতিকে এইটো অসত্য। 10 নম্বৰটো হ'ব সত্য, কাৰণ 4/9 এইটো যদি বিতৰণ বিধি প্ৰয়োগ কৰি চোৱা হয়, 4/9 11/12 +4/9 -5/6 লগত দুয়োটা সংখ্যাৰ লগত পূৰণ হ'ব। গতিকে এইটো হ'ব সত্য। গতিকে যিসকল আজিৰ ভিডিঅ'টো উপভোগ কৰিলা, যদি ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিবা। ধন্যবাদ।